আমাৰ ডেকা ল'ৰা মদাহী ল'ৰা লাহে লাহে খোজকাঢ়ি যাব লাগিব আজি। ঐ ঘৰত যোৱা মানুহ এইদিকে বাইদেউ আৰে বাইদেউ কিয় মাতিছা মোক? বাইদেউ মোক নেমাতিবা, পুলিচ দেখিলে মই বহুত ভয় খাওঁ। ভয় খাব নালাগে, এইদিকে বাইদেউ মই যাব নোৱাৰিম, মোৰ ঘৰত অলপ কাম আছে। ঠিক আছে বাবা, তুমি ঘৰত যাবা, কিন্তু মোৰ ওচৰত এবাৰ আহা না। আৰে বাইদেউ মই যাব নোৱাৰিম বাইদেউ, মোৰ ভয় লাগিছে। মানে তুমি নাহা? এতিয়া কোৱা, তুমি ৰাতিপুৱা কি খালা? বাইদেউ ভাতৰ লগত মই আলু পিটিকা খাইছোঁ। আলু পিটিকা খাইছা যদি কিয় ইমান লৰচৰ কৰি আছা? আৰে বাইদেউ মই ক'ত লৰচৰ কৰি আছোঁ, আচলতে পলিটিকেল নেতাসকলে এনেকুৱা ৰাস্তা বনাইছে। বাইদেউ মই ঘৰত যাওঁ। তেতিয়াৰ পৰা ঘৰত যাম কৈ আছ, মোৰ লগত অলপমান কথা পাতিলে কি হ'ব? বাইদেউ কোৱা কি কথা আছে? তুমি মদ খাইছা নেকি? বাইদেউ মদটো কি বস্তু? মই চুলাইহে খাইছোঁ, মই কোনোদিনে মদ খোৱা নাছিলোঁ। আজি মোৰ বন্ধুৱে খুৱাইছে। হ'ব, এতিয়া 500 টকা দিয়া। বাইদেউ মই দিম, কিন্তু মোৰ পিছত মোৰ বন্ধু আহি আছে, তাকো ধৰিবা। হ'ব ধৰিম। ধিংকু ধন্যবাদ ধন্যবাদ। আমাৰ ডেকা ল'ৰা মদাহী ল'ৰা গধূলি হ'লেই ভাতিত গৈ এক বটল চুলাই মদ খোৱা। ঘৰত নাই চাউল দালি, মদ খাওঁ ৰাতি ৰাতি, কেলেনো হ'লেই মদাহী তই এনেকুৱা। 5টা বাজিলেই চিন্তা লাগি যায়, ৰাতি ৰাতি দেখোঁ মই সপোনত চুলাই মদ সদায়।